আসসালামু আলাইকুম ৰাহমাতুল্লাহ বন্ধু বান্ধৱ আৰু বুজুৰ্গসকল। আজি মই আপোনালোকৰ আগত বাথৰুমলৈ যোৱাৰ সময়ৰ দোৱা আৰু ইয়াৰ উপকাৰিতা লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ব। যেতিয়া আপুনি বাথৰুম বা শৌচাগাৰলৈ যায়, তেতিয়া এই দোৱাটো পঢ়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। দোৱাটো হ'ল বিসমিল্লাহি আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল খুবুসি ওয়াল খাবাইস। বিসমিল্লাহি আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল খুবুসি ওয়াল খাবাইস। এই দোৱাটোৰ অৰ্থ, আল্লাহৰ নামত প্ৰৱেশ কৰিলো, হে আল্লাহ, মই অপবিত্ৰ পুৰুষ আৰু নাৰীৰ পৰা আপোনাৰ শৰণ ললো। কিয় এই দোৱা পঢ়া উচিত? বাথৰুমত শয়তানসকলৰ আৱাজ থাকে বুলি হাদিছত উল্লেখ আছে। যেতিয়া আমি এই দোৱা পঢ়ি আল্লাহৰ পৰা ৰক্ষা আৰু সুৰক্ষাৰ প্ৰাৰ্থনা কৰোঁ, ইয়াৰ ফলত আমি শয়তানৰ দুষ্টতা আৰু ক্ষতিৰ পৰা বাচি থাকিব পাৰোঁ। ইয়াৰ উপকাৰিতা: ১ নম্বৰ, দোৱা পঢ়িলে শয়তানৰ কুবুদ্ধি আৰু দুষ্টতাৰ পৰা ৰক্ষা পোৱা যায়। ২ নম্বৰ, মন শান্ত থাকে আৰু আমি অপবিত্ৰতা আৰু ক্ষতিকাৰক বস্তুৰ পৰা দূৰ থাকোঁ। ৩ নম্বৰ, আমাৰ দৈনন্দিন কাৰ্যত আল্লাহৰ আশীৰ্বাদ আৰু সুৰক্ষা থাকে। আশা কৰোঁ এই দোৱাটোৰ গুৰুত্ব বুজিব পাৰিলে। সকলোৱে এই দোৱাটোৰ চৰ্চা কৰক আৰু পৰিয়ালৰ লগতে ঈমানৰ সৈতে জীৱন যাপন কৰক। আল্লাহই সকলোকে ইয়াত আমল কৰিবলৈ তৌফিক দান কৰক। আমিন। ভিডিঅ' ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বিচৰা নাপাহৰিব। নতুন ভিডিঅ'ৰ বাবে বেল আইকনটিও প্ৰেছ কৰক। ধন্যবাদ।